নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। আহক মই আজি নাৰিকলৰ লাড়ু বনাম। কেনেকৈ বনাওঁ কি কৰোঁ চাই লওঁ। এয়া মই নাৰিকল সৰু নাৰিকল দুটা মই ৰুকি লৈছোঁ। ৰুকি লোৱাৰ কাৰণে এয়া অকণমান ক'লা দেখিছেনে? সেইকাৰণে নিজে ৰুকি লৈছোঁ যে সেইকাৰণে অকণমান ক'লা পৰি গৈছে। এতিয়া নাৰিকলখিনি মই লাড়ুৰ কাৰণে ৰেডি কৰি লওঁ। এয়া মই কাপটোৰে দি 2 কাপ চেনি দিম, বেছি দিয়া নাই। চেনি 2 কাপ দি মই নাৰিকলখিনি ধুনীয়াকৈ সানি ল'ম। এয়া চেনি আৰু নাৰিকল ধুনীয়াকৈ সানি লৈছোঁ। মই এতিয়া আধা ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি থৈ দিম। চেনি আৰু নাৰিকলখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। এনেকৈ মই প্ৰায় আধা ঘণ্টাৰ কাৰণে ৰাখি থৈ দিম। তেতিয়া চেনিখিনি নাৰিকলৰ লগত ধুনীয়াকৈ মিলি যাব। চেনিটো মোৰ ডাঙৰ আছিল সেইকাৰণে। এয়া আধা ঘণ্টাৰ পাছত চাওকচোন চেনিখিনি প্ৰায় গলি গৈছে। এতিয়া মই এইফালে কেৰাহীখনত মই অকণমান ঘি দি দিছোঁ। গেছত পাতি দিছোঁ। একদম গেছৰ জুইটো মই চিমত ৰাখিছোঁ। কেৰাহী গৰম হৈছে। ঘি অকণ দিলে ভাল, সেইকাৰণে মই ঘি অকণ দি দিছোঁ। মই এনেকৈয়ে বনাওঁ। এইয়া নাৰিকলখিনি মই দি এতিয়া লৰাই আছোঁ। এনেকৈ অলপ সময় ভাজিম। এয়া দেখিছেনে? 10 মিনিটমান ভজাৰ পিছত নাৰিকলখিনি গোটা হৈ লাডু হৈ আহিছে। খুব কম জুইত ভাজোঁ। গেছৰ জুইটো খুব কমাই ল'ব লাগে। এনেকৈ ভাজিলে আপোনালোকে কেনেকৈ বনায় জনাবচোন। মই কিন্তু এনেকৈয়ে বনাওঁ। এয়া মই ইলাচি দুটা দি দিছোঁ। ইলাচি দুটা মই খুন্দি থৈছিলোঁ আগতে। ইলাচিৰ টেষ্টটো দি আহিলে ভাল লাগে। এয়া চাওকচোন ভাজি আছোঁ। প্ৰায় 20 মিনিটমান সময় ভজাৰ পিছত একদম গেছৰ জুইটো মই চিমত ৰাখিছোঁ। ঘিউ দিয়াৰ কাৰণে অকণমান কালাৰটো হালধীয়া হৈছে। এনেকৈ ভাজিম অকণমান সময়, চাই ল'ম আৰু। এয়া আমাৰ প্ৰায় হৈছে আৰু। মই এতিয়া অকণমান হাতেদি গোটা কৰি চাই ল'ম হৈছে নে নাই। এনেকৈ বনাওঁ মই। এয়া দেখিছেনে? এটা গোটা কৰি চাইছিলোঁ, মানে হৈছে আৰু। মই এনেকৈয়ে চাওঁ দেই। মই এনেকৈয়ে বনাওঁ। বেলেগে বেলেগ ধৰণে বনায়, মই কিন্তু এনেকৈয়ে বনাওঁ। এয়া হৈছে, মই এতিয়া নমাই দিম। এয়া নাৰিকলখিনি মই কেৰাহীৰ পৰা এখন থালত নমাই দিলোঁ। ঠাণ্ডা হৈছে। ছাইডৰ পৰা লৈ মই এনেকৈ এতিয়া গোলকৈ নাৰিকলকেইটা লাড়ুকেইটা বনাই লওঁ। খাবলৈ খুব টেষ্টি হয়। নাৰিকলৰ লাড়ু খাই চবেই ভালেই পায়, আমিতো ভালেই পাওঁ। এনেকৈয়ে বনাওঁ। এয়া বনাই আছোঁ আৰু। হালধীয়া কালাৰ এটা আহিছে। এয়া আধা হৈছে আৰু বনোৱা। বৰ বেছি নহ'বগৈ। নাৰিকলটো দুটা সৰু হয়। এইখিনি আছেগৈ বনাবলৈ। এয়া বনাই আছোঁ আৰু এনেকৈ। তেল ওলাই গৈছে হাতখন। নাৰিকলৰ পৰা পুৰা তেল ওলাইছে। এইকেইটা আৰু 4-5টামান হ'ব নেকি। এয়া বনাই আছোঁ। হৈ গ'ল, নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। এয়া লাড়ুকেইটা চাওকচোন, কালাৰটো অলপ হালধীয়া আহিছে ঘি দিয়াৰ কাৰণে। ঘিউত ভাজিছিলোঁ। খাবলৈ খুব টেষ্টি হয়। এনেকৈয়ে মই বনাওঁ। আপোনালোকে কেনেকৈ বনায় জনাবচোন। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।